নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ডেলিচিয়াছ ৰেচিপি কুকিং চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ লগত মচুৰ দালি আৰু কণীৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তাৰ বাবে আমাক লাগিব মচুৰ দালি। মই 3জন মানুহৰ কাৰণে বনাইছোঁ কাৰণে 3টা কণী লৈছোঁ। আপোনালোকে যেইজন মানুহৰ কাৰণে বনায় সেইটো আন্দাজত ল'ব। মচুৰ দালি মই এপোৱামান লৈছোঁ আৰু এটা ডাঙৰ পিঁয়াজ, অলপমান আদা নহৰু পেষ্ট, কেইটামান ধনিয়া পাত, 2টা শুকান জলকীয়া, এটা বিলাহী, 2টামান তেজপাত, অলপমান ধনিয়া গুড়ি, অলপমান জিৰা গুড়ি আৰু অলপমান কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু এই হালধি অকণমান সৰু চামুচেৰে এনেদৰে 1 চামুচ দিলেই হ'ব। আৰু নিমখটো মই ডাঙৰ চামুচেৰে 1 চামুচ লৈছোঁ। আপোনালোকে সোৱাদ অনুসৰি এতিয়া আমি এই মচুৰ দালিখিনি এনেকৈ পানীয়েদি ভালকৈ ধুই ল'ম আৰু তাৰপিছতে মচুৰ দালি আৰু কণী গোটেইখিনি আমি সিজাই ল'ব লাগিব দেই। কণীকেইটাও বইল কৰি ল'ম, মচুৰ দালিখিনিও ভালদৰে ধুই এটা কুকাৰত সিজাই ল'ম। এতিয়া আমি 2টা বেলেগ বেলেগ পাত্ৰত এফালে কণী 3টা বইল কৰি ল'ম আৰু এফালে দালিখিনি সিজাই ল'ম। এয়া দালিটো দেখিছে নহয়, ইমানটো জোখতে হৈ যাব। দালিখিনি সিজিলে আৰু এতিয়া আমি দালিখিনি এটা পাত্ৰত নমাই থৈ ল'ম। এতিয়া আমি কণীকেইটা এনেদৰে গোটেইখিনি এনেকৈ অকিয়াই ল'ম দেই। এতিয়া আমি এখন কেৰাহী গৰম কৰি তাতে মিঠাতেল অলপ দি ল'ম। এতিয়া তেল গৰম হৈছে। এতিয়া আমি এই বইল কৰা কণীকেইটা অকণমান নিমখ হালধি ঘঁহি এনেদৰে ভাজি ল'ম অলপমান ৰঙচুৱা পৰাকৈ। তেলটো ভালদৰে গৰম হ'ব লাগিব দেই, নহ'লে লাগি ধৰে। এতিয়া দেখিছেনে কণী ভজা হৈ গৈছে, ৰঙচুৱা পৰিলে। এতিয়া আমি কণীকেইটা নমাই থ'ম। এতিয়া এই তেলখিনি অকণমান গৰম হ'বলৈ দিম। এতিয়া ইয়াতে আমি এই ডাঙৰ পিঁয়াজটো যে লৈছিলোঁ, তেলটো অকণমান কম যেন লাগিছে, মই গতিকে আৰু অকণমান তেল ইয়াৰ লগত দি দিম দেই। হ'ব। এতিয়া তেলখিনি অকণমান গৰম হ'ব দিছোঁ। এতিয়া আমি ইয়াতে শুকান জলকীয়াকেইটা দি দিম। এতিয়া তাতে এই তেজপাত লৈছিলোঁ যে, তেজপাতকেইটা দি দিম। এতিয়া পিঁয়াজখিনি, ডাঙৰ পিঁয়াজটো লৈছিলোঁ যে কাটি, সেইটো দি দিম। এতিয়া এইখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি ল'ব লাগিব।
পিঁয়াজখিনি ইতিমধ্যে ৰঙচুৱা হৈছেগৈ ভাজি। এতিয়া আমি ইয়াতে আদা নহৰু পেষ্টটো দি দিম। দি আকৌ ভালদৰে অলপ ভাজি ল'ব লাগিব। এতিয়া ইয়াতে আমি এই ধনিয়া গুড়িখিনি দি দিম। জিৰা গুড়ি লৈছিলোঁ যে সেয়াও দি দিম। আৰু এই কাশ্মীৰী মিৰ্চ পাউডাৰটো লৈছিলোঁ যে এই গোটেইখিনি একেলগে দি ভালদৰে লৰাই অলপ সময় ভাজি ল'ব লাগিব। এতিয়া ইয়াতে আমি এই কুটি লোৱা বিলাহীখিনি দি ল'ম। দি আকৌ এইখিনি গোটেইখিনি ভালদৰে লৰাই ল'ম দেই। এতিয়া সৰু চামুচেৰে 1 চামুচ হালধি দি দিম আমি ইয়াত। আৰু নিমখ লৈছিলোঁ যে এইখিনি ইয়াতে দি দিম। আপোনালোকে সোৱাদ অনুসৰি দিব যিমানটো প্ৰয়োজন হয়। মই 1 চামুচ দিছোঁ। এই মিক্সটো অকণমান লাগি ধৰাৰ নিচিনা হৈছে, গতিকে আমি অকণমান পানী ছটিয়াই দিম ইয়াতে। পানী ছটিয়াই এতিয়া আকৌ এইখিনি ভালদৰে লৰাই দিম। লৰাই অলপ সিজিবৰ কাৰণে, বিলাহীটো সিজিবৰ কাৰণে অলপ ঢাকি দিম। এয়া দেখিছে নহয়, 2 মিনিটমান ঢাকন দি দিয়াৰ পিছত এইখিনি হৈ গৈছে আৰু গোটেই মিশ্ৰণটোৱে ধুনীয়াকৈ সিজি গ'ল। এতিয়া আমি ইয়াতে এই সিজাই থোৱা দালিখিনি দি দিব লাগিব। এতিয়া ভালদৰে এইখিনি লৰাই মিলাই দিব লাগিব। আৰু ইয়াত অকণমান পানী দি দিব লাগিব। এতিয়া আমি অকণমান ঢাকি এতিয়া অলপমান উতলিবলৈ দিম। এতিয়া দেখিছেনে দালি এইখিনি সিজোৱা দালিখিনি ভালদৰে উতলাই আহিছে। চব মিশ্ৰণটো দিয়াৰ লগে লগে এতিয়া আমি ইয়াতে কি কৰিম, এই ভাজি থোৱা কণীকেইটা দি দিম। বৰ সুন্দৰ মানে গোন্ধ ওলাইছে। আৰু অলপ সময় পিছত আমি অফ কৰিব পাৰিম আৰু খাব পৰাই হ'ব। আৰু ইতিমধ্যে হৈ গৈছে। এতিয়া আমি অফ কৰি পৰিৱেশন কৰিব পাৰিম। এতিয়া আমাৰ মচুৰ দালি আৰু কণীৰ তৰকাৰী দেখিছে ন, ৰেডি হ'ল। আৰু এতিয়া আমি এই মান ধনিয়া পাত কেইটামান লৈছিলোঁ যে সেই ধনিয়া পাত কেইটামান দি এতিয়া আমি গেছটো অফ কৰি দিম। এতিয়া আপোনালোকে ইমানটো জোখতে পৰিৱেশন কৰিব পৰা হ'ব। আপোনালোকে কেনেকুৱা পালে মোৰ ৰেচিপিটো কমেণ্ট বক্সত নিশ্চয় জনাব।
আৰু মোৰ চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। থেংক ইউ।